আৰু মমতাময়ী বাজেটে সৰ্বসাৰাৰ বাবে আনিলে সুখবৰ। ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিৰ মাহিলী সাহায্য 830 টকাৰ পৰা 1000 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। কেৱল ইমানেই নহয়, অৰুণোদয় আঁচনিত পুনৰ 6,37,000 নতুন হিতাধিকাৰীকো অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। আমি প্ৰত্যেকটো পৰিয়াললৈ আগবঢ়োৱা মাহিলী সাহায্য 830 টকাৰ পৰা আমি 1000 টকালৈ আমি বৃদ্ধি কৰিছোঁ। এই আঁচনিখনত কেৱল 1000 টকা পুঁজি বৃদ্ধিয়ে নহয়, আমি এই আঁচনিৰ অধীনত 6,36,000 নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিছোঁ। মাইক্ৰ' ফাইনেন্সৰ ঋণ গ্ৰহণকাৰী মহিলাসকলৰ বাবেও বিশেষ আঁচনি। ঋণ গ্ৰহণকাৰীসকলক 3টা ভাগত শ্ৰেণীভুক্ত কৰি ঋণ পৰিশোধৰ ক্ষেত্ৰত নিয়মানুৱৰ্তিতা মনা লোকসকলক 25,000 টকাৰ উদগনি সাহায্য দিয়াৰো সিদ্ধান্ত লোৱা হৈছে। আনহাতে মাইক্ৰ' ফাইনেন্সৰ ঋণ পৰিশোধৰ বাবে 7,500 কোটি টকাৰ ধাৰ্য কৰা হৈছে এইবাৰৰ বাজেটত। Don't forget to like, share and subscribe this channel for latest updates. Thank you.